হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি পুৱাই পুৱাই গোঁসাই সেৱা কৰিবলৈ গৈ আমি গোঁসাই সেৱাত যিখিনি পানী দিওঁ তাৰ আগতে তুলসীৰ তলত আমি এনেদৰে পানী দিওঁ লোটা নহয় আচলতে ঘটি এনেদৰে আমি পানী দিওঁ। এনেদৰে মই আজি দি লৈ মোৰ পুৱাৰ আৰম্ভণি কৰিলোঁ। তাৰপিছত আজি মোৰ ঘৰৰ পৰা হোষ্টেললৈ যোৱা দিন 5 আগষ্ট। ডেটটো এইকাৰণে কৈছোঁ নিজৰ মনত ৰাখিবৰ কাৰণে। আৰু সেয়া ওলাই মেলি আজৰি হ'লোঁ আৰু এইখিনি ভণ্টিৰ লগত কটোৱা আগদিনা আৰু অকণমান এনেই দেখাই দিছোঁ। দুইজনী একদম মিলা প্ৰীতি যোনটো আমাৰ ফূৰ্তি হৈ থাকে ঘৰখন দুইজনী লগালে তাৰ অকণমান ভিডিঅ' ইয়াতে এড কৰি দিলোঁ। এইটো নিশ্চয় আগৰ ভিডিঅ'টো দিয়া হ'লেও অকণমান দেখাই দিছোঁ। এইফালে জোতা চেণ্ডেল পিন্ধি ওলাইছোঁ আৰু কিন্তু হিচাপ কৰি আছোঁ যে আকৌ কেতিয়া আহিম বা কেতিয়া শেষ হ'ব। পাপাই মোক থৈ আহিবগৈ। যিমানেই ডাঙৰ হ'লেও মা পাপাৰ কাৰণে আমি সদায় সৰু, সেইকাৰণে পাপা লগত যায়। আৰু যিহেতু গাটো অকণমান বেয়া আছিল এবাৰ, সেইটো কাৰণে লগতো পাপা ওলাইছে আৰু বাকী ভাগেও পাপা মোৰ লগত যায় মোক থ'বলৈ। সেয়াই মা পাপা সদায় বিশেষ আৰু ভণ্টিৰ মৰম ক'বই নালাগে। এয়া আকৌ ভাগিনটো ওলাই আহিছে, হাঁহিছে, ফুফু যাওঁ কৈছোঁ। আৰু আহি পাপাই বাটতে এটা আইচক্ৰীম খাব দিছে। এইটো এনেই আৰু দেখাই দিছোঁ। তাৰপিছত গৈ পামগৈ আৰু হোষ্টেল গৈ পামগৈ। পাই গ'লোহি হোষ্টেল। মাজৰখিনি দেখুওৱা নাই আৰু কেনেকৈ আহিলোঁ কি কৰিলোঁ গাড়ীত। এইখন দেখিছেনে বাৰু অৱস্থা হেৰিখন এনেকৈ ঢাকি মেলি চব থোৱা হৈছে। টেবুল কাপোৰো এখন বেডশ্বীটে টেবুলখনো ঢাকি থৈ গৈছোঁ, ধূলি পৰিব যিহেতু চাফা কৰিম হ'লেও তেনেকৈ ঢাকি থৈ যাওঁ। আগতে মই টেবুল ক্লথ আগতীয়াকৈ ধুই মেলি থৈ গুচি যাওঁ, কিন্তু এবাৰ খুব জল্দি গুচি গ'লোঁ, সেইকাৰণে থাকি গ'ল। এতিয়াই ধুই দিব লাগিব, এতিয়াই ধুই দিম। তাৰপিছত বাকী টেবুল সাৰি জাপি মেলি আজৰি হৈছোঁগৈ আৰু বহুতখিনি আছে। আৰু মই কি জানেনে, বাস্কেটত যিখিনি কাপোৰ থাকে সেইখিনি নাজাপিলেও হয়, কিন্তু যিহেতু গৰমৰ দিন আৰু মোৰ ভাল লাগি নাথাকে, সেইকাৰণে গোটেই থোৱা বস্তুখিনিও চব আকৌ জাপি মেলি কৰোঁ। বহুত টাইম লাগে সেইকাৰণে। আৰু ইয়াতো কমেও 1.5 ঘণ্টামান লাগি গ'ল। আৰু ইফালে পেয়াৰ কৰিব হ'ব, 6:30 পৰা আমাৰ পেয়াৰ হয়। এতিয়া আহিম বেডখন চাফা কৰিবলৈ। এনেকৈ থৈ গৈছিলোঁ। এতিয়া এইখিনি ঠিক ঠাক কৰি ল'ম আৰু টাইম যথেষ্ট লাগিব। ভিতৰখিনি দেখাবলৈ সময় নহয় আৰু ভিডিঅ' কৰি থাকিবলৈও অসুবিধা হ'ব বা দেৰি হ'ব, সেইকাৰণে। তাৰপিছত কিবা পৰুৱা নিচিনা কিবাকিবি দেখিলোঁ, সেইটো কাৰণে অলপ ডেটল পানী লৈ এনেকৈ বিচনাখনো মচি দিলোঁ, কাৰণ বহুত দিন হোৱা নাই। কিবা পৰি থাকে বা যি হ'লেও তেনেকৈ দিওঁ। এইখন বেডখন পাৰি হৈছেগৈ আৰু, কিন্তু যথেষ্ট টাইম লাগিলে, সহজতে নহয়। তাৰপিছতে পেয়াৰ কৰিবৰ কাৰণে যাম। তাৰপৰা মায়ে দি পঠাইছে টিফিনত, সেয়াও খাব লাগিব। মায়ে দি পঠাইছে টিফিনত, খাই লওঁ। কাপোৰো ধেৰ ধুলোঁ দেই। তাৰপিছত মায়ে এনেকৈ ফ্ৰাইড ৰাইচৰ নিচিনাকৈ বনাই দিছে, সেয়া খাই ল'লোঁ। এইখিনি কাপোৰ, এইখিনিও গৈ মেলিবগৈ লাগিব, তাৰপাছত আনিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।